স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আৰু আজি ভিডিঅ' বনোৱাৰ কাৰণটো হ'ল চাবোন বনাম বুলি ভাবিলোঁ ঘৰতে কেনেকুৱা চাবোন বনাব পাৰে তো আপোনালোককো অলপ দেখাম। তো চাই থাকিব ভিডিঅ'টো। আৰু একেদিন ভিডিঅ' বনোৱা হোৱা নাই, মোৰ চকুটো যেচোন পূৰা দুটা চকু পূৰা ফুলি আছে, মানে চকু উঠিছে কাৰণে বিষত ভিডিঅ' বনাব পৰা নাই। তো সূতাৰ ওচৰতে মানে আজিকালি এনেকুৱা ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু মই এতিয়া চাবোন বনাবলৈ কাৰণে এয়া নিম পাত লৈ লৈছোঁ, মিক্সিত পিচি ল'ম এয়া। আৰু এইপিনে এয়া চব বেছ লাগে চাবোনৰ কাৰণে তো লৈ লৈছোঁ। ইয়াতে মই এতিয়া পিচি আৰু এইপিনে চব বেছটো ৰেডি কৰি ল'ম, সৰু সৰুকৈ পিচকৈ কাটি ল'ম। সৰু সৰুকৈ পিচকৈ কাটি ল'লে সোনকালে গলিবলৈ কাৰণে মানে ভাল হয়, সেইকাৰণে মই সৰু সৰুকৈ কাটি ল'ম। যিমানে সৰু কাটিব সিমানে জল্দি মানে গলি যায়। আৰু মই এইটো এয়া চচপেন এটাত লৈ লৈছোঁ, ইয়াত পানী উতলি গ'ল। ইয়াতে পূৰা এনেকুৱা গলিবলৈ দিম, পূৰা গলি ল'বলৈ দিম। আৰু এতিয়া চব বেছটো পূৰা ধুনীয়াকৈ গলি গৈছে, এটাও গোটা নাই। আৰু এতিয়া মই মিক্সিতে পিচি লোৱা মহানিম পাতটো ইয়াতে দি দিম আৰু অলপ সময় মিলাই থাকিম। আৰু এল'ভেৰাও দিব পাৰে, মোৰ ওচৰত এতিয়া এল'ভেৰা ঘৰত নাই কাৰণে মই দিয়া নাই, একো মিক্স কৰা নাই। এতিয়া মই এয়া গিলাচতে দিম, এয়া গিলাচতে ঢালিম মানে। আৰু এতিয়া এনেকৈ থৈ দিম, ফ্ৰিজত নথওঁ, মোৰ ফ্ৰিজো নাই, এনেকুৱাই থৈ দিম এতিয়া। এতিয়া চাবোনটো টান হৈ গ'ল, এয়া মই এতিয়া গুচাই দিছোঁ ইয়াৰ পৰা, গিলাচৰ পৰা। ইমান ধুনীয়া হৈছে চাবোনটো, চাওকচোন। আৰু এতিয়া এয়া মই নিজে ধুই চাম চাবোনটো, মুখত লগাম, ফেন ইমান ধুনীয়াকৈ হৈছে এয়া। আৰু একদম এয়া পূৰা ইমান ধুনীয়া ফেন উঠিছে, পূৰা মুখত লগাই ল'লোঁ, বহুত চাফা লাগিছে এয়া, বহুত ভাল লাগিছে মানে, ইমান ধুনীয়া হৈছে, টান হৈছে। আৰু ফ্ৰিজত নথোৱাকৈ মানে টান হৈছে, বহুত ধুনীয়া একদম এয়া পূৰা একদম। আৰু লগাই থাকোঁ লাগি গৈছে একদম এয়া পূৰা। আপোনালোকেও লগাব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আজিৰ কাৰণে বাই বাই।